গুড মৰ্নিং সকলোকে আৰু আজি আমাৰ ভিডিঅ' কোকোৱে ষ্টাৰ্ট কৰিছে কোকো ভুকি দিয়াচোন আৰু বহুত বেছি গৰম আজি ইমান দিন একদম ঠাণ্ডা ঠাণ্ডা হৈ আছিলে বৰষুণ দি আছিলে কিন্তু আজি বহুত বেছি গৰম কালিৰ পৰা আকৌ ৰ'দটো দিছে অকণকে আৰু আজি ভাবিছোঁ ঠাণ্ডা ঠাণ্ডা কিবা এটা বনাম মানে আইচক্ৰীম বনাম আৰু আমেদি বনাম আৰু দুটা ফ্লেভাৰ দি বনাম তো ভিডিঅ'টো আগলৈকে চাই থাকক আৰু আজি আমাক কোকোৱে ষ্টাৰ্টিং কৰিছে তো লাষ্টলৈকে চাব ভিডিঅ'টো আমেদি আইসক্ৰীম বনাব লাগিব তই কি খাইছ দে নালাগে দে আৰু মই এইটো কাষ্টাৰ্ড পাউডাৰ লৈছোঁ ভেনিলা ফ্লেভাৰৰ হয় আপোনালোকে যি ফ্লেভাৰ ভাল পায় সেইটোৱে ল'ব পাৰে আৰু এইটোৰ দামটো 39 ইজিলি পাই যাব যিকোনো দোকানতে আৰু মই ইয়াত কাষ্টাৰ্ড পাউডাৰ দি লৈছোঁ 4 চামুচ এনেকুৱাকৈ ইয়াতকৈ কমকৈ দিছিলোঁ বাকী চামুচ 4 চামুচ দি লৈছোঁ আপোনালোকে গাখীৰটো যিমান দিব সেইটো অনুসৰি দিব মই 1 লিটাৰ গাখীৰ দিম সেইকাৰণে 4 চামুচ দিছোঁ যদি আধা লিটাৰ গাখীৰত বনায় তেতিয়াহ'লে 2 চামুচ দিলেই হ'ল আৰু 4 চামুচ দিয়াৰ পাছতো ইমানখিনি বাচি গৈছে আৰু এবাৰ আইচক্ৰীম বনাব পাৰিব মই পেকেটটো আচলতে এৰুৱাই পেলালোঁ ভিতৰৰ পেকেটটো উলিয়াই পেলালোঁ আৰু যোনটো 1 লিটাৰ গাখীৰ ইউজ কৰিব সেইটো পাই অকণমান কেঁচা গাখীৰ ইয়াত দি দিব এইখিনি আগতেই ঘুটি পেলাই থৈ দিম ইমানখিনি দি পেলাই ভালকৈ মিক্স কৰি ল'ব আৰু ঠাণ্ডা হ'ব লাগিব গাখীৰখিনি অকণো গৰমো হ'ব নালাগে আৰু ফ্ৰিজত থোৱাও হ'ব নালাগে যোনটো নৰ্মেল গাখীৰ থাকে সেইটো হ'লেই হ'ল আৰু ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ব যাতে ইয়াত এনেকুৱা ওপৰত যে উঠি থাকে কুটা তেনেকুৱা উঠি নাথাকে আৰু এইখিনি ইমানটো মিক্স কৰিলে হ'ব এনেকৈ ধুনীয়াকৈ স্মুথকৈ মিক্স কৰি ল'ব তাৰপিছত অকণমান ফ্ৰিজত থৈ দিলে হ'ল অকণমান ঠাণ্ডা হোৱালৈকে আৰু এইখিনি অকণমান এতিয়া ফ্ৰিজত থৈ দিমগৈ আৰু পাছত দেখাই আছোঁ এইখিনি সতি কি কৰিম আৰু মই ফাৰ্ষ্টতে কাজুখিনি অকণমান ইয়াত ভাজি ল'ম কাজু আছিলে কাৰণে মই অকল কাজু দিছোঁ আপোনালোকে যদি ড্ৰাই ফ্ৰুট আৰু কিবা আছে এভেইলেবল ঘৰত তেন্তে হ'লে দিব পাৰে মোৰ নাছিলে কাৰণে মই কাজুৱে দিছোঁ আৰু অকণ কালাৰটো চেঞ্জ হ'লে গম পাবই আৰু ধুনীয়া গোন্ধ এটা ওলাব এইখিনি 2টা আইচক্ৰীমৰ কাৰণে লাগিব আৰু ফাৰ্ষ্ট বনাম কাষ্টাৰ্ডৰ আইচক্ৰীমটো সেইটো কাৰণে মই ইয়াত 1 লিটাৰ গাখীৰটো দেখাইছিলোঁ সেইখিনি গোটেইখিনি ইয়াত দি দিছোঁ গৰম হ'বলৈ আৰু এইখিনি এগুটল অহালৈকে ভালকৈ উতলাব লাগিব বেছিকৈ উতলাব নালাগে যাতে পৰি নাযায় আৰু এইখিনি অকণমান হালধীয়া দেখিছে কিন্তু গাখীৰখিনি বগাই মই ইয়াত একো এড কৰা নাইকিয়া খালি লাইটটোৰ কাৰণে অকণমান হালধীয়া লাগিছিলে মই ফ্লাছটো জ্বলাই দেখাই দিছোঁ আৰু এইখিনি উতল আহিছে আৰু ইমানখিনিতে আমি অথনি মিলাই থৈছিলোঁ কাষ্টাৰ্ড পাউডাৰখিনি গাখীৰৰ লগত সেইখিনি দি দিম আৰু সেইখিনি দিয়াৰ লগে লগে হাতাখন লৰাই যাব নহ'বা এইখিনি ধৰি যাব আৰু এইখিনি দি দিয়াৰ লগে লগে গাখীৰখিনি ডাঠ হৈ আহিব আপোনালোকে দেখিছেই চাগে আৰু মোৰ মানে অকণমান মাজে মাজে ভিডিঅ'টো ব্লাৰ হৈ গৈছে কাৰণ মোৰ ফোনটো ধৰি দিয়া মানুহ নাইকিয়া মই ষ্টেণ্ডত লগাই অন কৰি থৈ পেলাই বনাই আছোঁ আৰু মোৰ চাওক অকণমান গোটা নিচিনা হৈ গৈছে এইটো হ'ব নালাগে আচলতে কিন্তু মোৰ হৈ গৈছে অকণমান চাই গণ্ডগোল হ'ল লৰাওঁতে কিন্তু এইটো একেবাৰে হ'ব নালাগে সেইকাৰণে ঘনাই লৰাব লাগে আৰু সেইখিনি 2 মিনিটমান উতলাৰ পাছত মই ইয়াত চেনি দি দিম আৰু চেনি এইটো মোৰ মেজাৰমেণ্ট কাপ আছিলে সেইকাৰণে মই কাপটো দি দিম আপোনালোকে নৰ্মেল কাপ দিও দিব পাৰে আৰু ইয়াত লিখাই আছে 240 ml হয় এই কাপটো আপোনালোকে সেই অনুসৰি মিলাই পেলাই দিব চেনিটো আৰু এইখিনি দি লগে লগে লৰাই যাব আৰু সেইকেইটা বস্তু দি অকণমান উতলিবলৈ দিব লাগে ইমানখিনি উতলাৰ পাছত এইখিনি নমাই দিব পাৰি আৰু মই ইয়াত একো ফুড কালাৰ দিয়া নাই এতিয়া মই ফ্লাছটো অফ কৰি দিছোঁ কাৰণে বেছি য়েল্লো লাগিছে আৰু এইখিনি এতিয়া ধুনীয়াকৈ ঠাণ্ডা কৰিম নমাই পেলাই আনিলোঁ ধুনীয়াকৈ ঠাণ্ডা ঠাণ্ডা কৰি পেলাই ফ্ৰিজত থ'ম গৰমে ফ্ৰিজত ভৰাই নিদিব কোনোপধ্যে আৰু এইখিনি 1.5 পৰা 2 ঘণ্টা মই এতিয়া ফ্ৰিজত থৈ দিম এইখিনি ঘোৱা নাইকিয়া আৰু এইটো আচলতে 20% হৈছেহে বনাই পেলাই আৰু আছে 80% বৰ্তমান এইখিনি ফ্ৰিজত থৈ আহোঁগৈ আৰু এইখিনি ঠাণ্ডা হ'বলৈ ছাইডত থৈ দিম আৰু আমৰটো বনাই ল'ম আমৰটো বনাবলৈ ইমান কষ্ট একো নাইকিয়া আৰু ইয়াত মই 1 কেজি আম আৰু চেনি পিচি লৈছোঁ মিক্সিত আৰু ইয়াত মই চেনি যে অথনি দেখাইছিলোঁ মেজাৰমেণ্ট কাপটো সেইটো দিয়ে 1 কাপ দিছোঁ আৰু মই ইয়াত আমুল ফ্ৰেছ ক্ৰীম লৈছোঁ হুইপ ক্ৰীম লাগে আচলতে হুইপ ক্ৰীম নাই কাৰণে আমুল ফ্ৰেছ ক্ৰীম লৈছোঁ আৰু ইয়াৰ প্ৰাইচটো হ'ল 68 ইজিলি পাই যাব আৰু ইয়াত সুগাৰ নাথাকে সেইকাৰণে মই চেনিটো 1 কাপ লৈছোঁ আৰু আপোনালোকে যদি কিছুমান হুইপ ক্ৰীমত সুগাৰ থাকে যদি হুইপ ক্ৰীম লয় তেতিয়াহ'লে সুগাৰটো চাই ল'ব নিজৰ সোৱাদ অনুসৰি
আৰু ইয়াৰ পৰা অলপ গাখীৰ ওলাইছে, গাখীৰখিনি মই ছাইড কৰি থ'ম, গাখীৰখিনি একদম থাকিব নালাগে আৰু একদম চিল হ'ব লাগে ক্ৰীমটো, ফ্ৰিজৰ পৰা উলিয়াই ডাইৰেক্টকৈ হুইপ কৰিব লাগে। আৰু মোৰ এডাল হুইপাৰ আছে, মই এডাল দি হুইপ কৰিম। আপোনালোকৰ যদি এডাল নাইকিয়া কাৰেণ্টৰ হয়, এডাল যদি নাইকিয়া তেন্তে হাতেদি কৰা এনেকুৱা এডাল পায়, এডাল দি কৰিব পাৰে, নহ'লে হাতেৰে চলোৱা এডালো পায়, সেইডাল দিও কৰিব পাৰে। কিন্তু এডাল দি কৰিলে ইজি হয়, কামটো সোনকালে হৈ যায়। যোনটো 15 মিনিটৰ কাম সেইটো 5 মিনিটত হৈ যায়। আৰু এইখিনি হুইপ কৰোঁতে সদায় চাব যে এনেকৈ হুইপাৰডাল দাঙি দিলে যাতে ক্ৰীমখিনি এনেকৈ পৰি নাযায়। যদি পৰি যায় এইখিনি হুইপ হোৱা নাই ভালকৈ, একদম পৰি যাব নালাগিব, তেতিয়াহে ভালদৰে হ'ব। আৰু এইখিনি ভালদৰে হৈ গ'ল। এতিয়া ইয়াত মই আমখিনি দি দিম, পিচি থোৱা আমখিনি। আৰু যদি আপোনালোকে ফুড কালাৰ ইউজ কৰিব বিচাৰে, কিন্তু মোৰ কালাৰটো বহুত ধুনীয়া হৈ আছে, সেইকাৰণে মই ইয়াত কোনো ধৰণৰ ফুড কালাৰ ইউজ নকৰোঁ। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰিম, আৰু একদম বহুত ভালদৰে কৰিব, বহুত সময়, মানে মই 7-8 মিনিট কৰিছোঁ। আৰু এইখিনি হুইপ কৰি হৈ গ'ল, মই 7-8 মিনিট কৰিছোঁ। আৰু এইখিনি এতিয়া মই ফ্ৰিজত 3-4 ঘণ্টাৰ কাৰণে ভালদৰে থৈ দিম। কিন্তু এইখিনি এতিয়াও সম্পূৰ্ণ হোৱা নাইকিয়া, আৰু আছে অলপমান। আৰু এইখিনি মই ফইল পেপাৰ দি ঢাকিছোঁ, কিন্তু আপোনালোকৰ যদি এয়াৰ টাইট কণ্টেইনাৰ আছে সেইটো দি ঢাকিব, সেইটো দি বেছি ভাল। মোৰ নাই কাৰণে ইমানটো চাইজৰ, সেইকাৰণে মই এয়া দিয়ে ঢাকিছোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ ফ্ৰিজত থৈ দিছোঁ। আৰু এইখিনি ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ। এইখিনিৰ বেছি কাম নাই আচলতে, এইখিনিত অকল অলপমান বস্তু মিলাবলৈ আছে, দুটামান বস্তু, তাৰপিছত এইখিনি ৰেডি হৈ যাব। আৰু এইখিনি ফাৰ্ষ্টতে অলপমান মিক্স কৰিছোঁ। এনেকৈ হুইপ কৰিলে কি হয়, বাৰে বাৰে আইচক্ৰীমটো ধুনীয়া ছফ্ট হয়। আৰু তাৰপিছত অথনিতে কাজুখিনি থৈছিলোঁ, সেইখিনি ইয়াত মিলাই দিম ধুনীয়াকৈ। আপোনালোকে যি যি দিয়ে অথনিয়ে কৈছোঁ, কিবা কিবি যদি আৰু এড কৰিব পাৰে, বেছি টেষ্টি হ'ব তেতিয়া। কিন্তু মোৰ অকল কাজু আছিলে কাৰণে মই অকল কাজুৱে দিছোঁ। আৰু এইখিনি এতিয়া অলপমান মিক্স কৰি পেলাই ভৰাই থৈ দিম, একেবাৰে কাইলৈহে উলিয়াম আৰু এইখিনি। আৰু আমৰটো হৈ গ'ল, এতিয়া বনাম কাষ্টাৰ্ডৰটো, যিখিনি বাকী আছিলে সেইখিনি বনাম। আৰু অথনি প্ৰচেছটো কৰিলেই হ'ল, হুইপ ক্ৰীমখিনি উলিয়াই পেলাই হুইপ কৰিব লাগিব ভালদৰে। আৰু অথনি নিচিনাকৈ মই গাখীৰটো এক্সট্ৰা কৰি থৈ দিম। আৰু অথনি মই ভুল কৰিছিলোঁ, আগফালেদি খুলিছিলোঁ খপটো দি, কিন্তু এতিয়া মই পিছফালটো কাটি দিছোঁ, গোটেইখিনি ধুনীয়াকৈ ওলাই গৈছে। আপোনালোকেও এইটো কৰিব। এতিয়া এইখিনিও ভালদৰে হুইপ কৰিম অথনি নিচিনাকৈ। আৰু এইটো 5 মিনিট মানতে ধুনীয়াকৈ হৈ গ'ল। এয়া ক্ৰীমখিনি তললৈ পৰি যোৱা নাই, ইমানটোতে ৰাখিলে হৈ যাব। আৰু এইখিনি ভালদৰে এবাৰ এইখনে মিক্স কৰি পেলাই, মানে ভালদৰে এনেকৈ এৰুৱাই পেলাই ক্ৰীমখিনিৰ লগত মিক্স কৰি দিম। আৰু এইখিনিতে অকণমান গোটা গোটা হৈ আছে, এইখিনি ধুনীয়াকৈ স্মুথ হোৱালৈকে ভালদৰে মিক্স কৰিলেই হ'ল, গম পাবই স্মুথ হ'লে। আৰু অথনি দেখুওৱা ফুড কালাৰটো মই ইয়াত মিক্স কৰিম, কাৰণ ইয়াৰ কালাৰটো অকণমান ডাল হৈ আছে। যদি মিক্স কৰিব পাৰে, যদি নকৰিলেও হ'ল, মই কৰিম। আৰু এইখিনি ধুনীয়াকৈ মিহি হৈ গ'ল। অথনি দেখিছিলে কিমান গোটা গোটা হৈ আছিলে, ধুনীয়াকৈ মিহি হৈ গ'ল। আৰু এইখিনি মই অথনি নিচিনাকৈ তেনেকৈ পেকিং কৰি পেলাই ফ্ৰিজত থৈ দিমগৈ। আৰু এইখিনি আচলতে 3 ঘণ্টা থ'ম। 3 ঘণ্টা থোৱাৰ পিছত ইয়াত আৰু এটা সৰু প্ৰচেছ আছে, তাৰপিছত এইখিনিও হৈ যাব। আৰু এতিয়া চাওক 12:10 হ'ল, এতিয়াও মই আইচক্ৰীমতে লাগি আছোঁ, কাৰণ 3 ঘণ্টাৰ পিছত সৰুকৈ কাম এটা আছিলে কৰিবলগীয়া। আৰু কিনো কৰি আছিলোঁ জানো, এডিট কৰোঁতে মোৰ নিজৰে হাঁহি উঠিছে। আৰু অথনি আমৰ লগত কৰা প্ৰচেছটো কৰিলেই হ'ল, অকণমান ভালদৰে হুইপ কৰি পেলাই ইয়াত কাজুখিনি দি দিব লাগে। কাজুখিনি দি তাৰপিছত আকৌ অকণমান হুইপ কৰি পেলাই ভালদৰে পেকিং কৰি সেইখিনি ফ্ৰিজত থৈ দিলেই হ'ল, একেবাৰে কাইলৈ উলিয়াম। আৰু এইখিনি ভালদৰে পেকিং কৰি তাৰ ওপৰত এখন এখন কাঁহী দি পেলাই থৈ দিছোঁ ধুনীয়াকৈ। আৰু 7 ঘণ্টামান থ'লেই হ'ল। মোৰতো 12:30 এতিয়া বাজিলেই, কাইলৈ দুপৰীয়া মানে উলিয়াম। আৰু ই চাওক ইমান দেৰিলৈকে মোৰ লগত আছে, ই ভাবিছে কিবা এটা বনাইছে খাবলৈ, এতিয়াই দিব বুলি ভাবিছে খাবলৈ। আৰু এইকেইটা পিছদিনাখন উলিয়াইছোঁ, আৰু মাজত মই অকণো চেক কৰি চোৱা নাই ভাল হৈছে নে বেয়া হৈছে, একেবাৰে এতিয়া খুলিম। আৰু এইটো হৈ গ'ল কাষ্টাৰ্ডৰটো, আৰু এইটো একদম পাৰফেক্ট হৈছে।
আৰু মোৰ হাতত এনেকৈ আইচক্ৰীম এনেকৈ অনা চামুচখন নাইকিয়া মানে মই এতিয়া বুজাব নোৱাৰিব কি বুলি কয় নাজানো আৰু মই কাৰণে ষ্টিলৰ চামুচ দিয়ে কৰিম সেইখন দি কৰাহেঁতেন বেছি ভাল লাগিলেহেঁতেন চাগে দেখিবলৈ এইখনে কৰোঁতেও ঠিকে আছে বাৰু আৰু আমৰটো অকণমান গণ্ডগোল হ'ল মই আৰু অকণ সময় থ'ব লাগিছিলে আমৰটো কিন্তু মই চাগে এইটো আৰু অকণ লাগিছিলে সেইটোতকৈ অকণ বেছি সময় লাগে এইটোত মই ভালকৈ নাজানো সেইকাৰণে একেই সময় থ'লোঁ আৰু মই এইখিনি 4 ঘণ্টামান থ'ম বুলি ভাবিলোঁ কিন্তু মোৰ ধৈৰ্য নাইকিয়া জেগাত 2 ঘণ্টাতে উলিয়াই দিলোঁ কিন্তু বেয়া নহ'ল বাৰু ঠিকেই হ'ল আৰু টেষ্টটো কিন্তু বহুত ধুনীয়া হৈছে জাক জাক খাবলৈ দিছোঁ মানে সি কৈছে মই নিজে কোৱা নাই বাৰু